নমস্কাৰ, মই বৰ্তমান উপস্থিত আছোঁ ডিব্ৰু-চৈখোৱাৰ ৰাষ্ট্ৰীয় উদ্যানৰ লাইকাত। লাইকা আচলতে অপৰিচিত নাম নহয়। লাইকা বুলি ক'লে আচলতে অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে প্ৰতিগৰাকী অসমবাসী ৰাইজে জানে লাইকাবাসীৰ সমস্যা, লাইকাবাসীৰ যি অভাৱ অভিযোগ, এই অভাৱ অভিযোগৰ পৰা আচলতে তেওঁলোকে আজিও মুক্ত হোৱা নাই। আৰু এই অভাৱ অভিযোগৰ সম্পৰ্কে আচলতে বিগত সময়ছোৱাত অসমৰ শীৰ্ষস্থানীয় সংবাদ মাধ্যমৰ লগতে বিভিন্ন সংবাদ মাধ্যমত আচলতে শিৰোনাম দখল কৰি আহিছে এই লাইকাই। আৰু লাইকাত যিহেতু মই বৰ্তমান উপস্থিত আছোঁ আৰু লাইকাৰ সাম্প্ৰতিক পৰিস্থিতি, লাইকাৰ যিসমূহ দাবী আছিল, লাইকাৰ পুনৰ সংস্থাপনৰ কাৰণে যি দাবী আছিল, ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ সংৰক্ষণৰ ক্ষেত্ৰত যি দাবী আছিল, সেই দাবী কিমান দূৰ পূৰণ হ'ল আৰু বৰ্তমান লাইকাৰ সমাজ ব্যৱস্থা, লাইকাৰ বৰ্তমান শিক্ষা ব্যৱস্থা আৰু স্বাস্থ্য ব্যৱস্থা আৰু অন্যান্য দিশসমূহৰ বিষয়ে আমি ইয়াত থকা এই বাসিন্দাসকলৰ পৰা কেইবাগৰাকী আচলতে লাইকাৰ পুনৰ সংস্থাপন দাবী সমিতি কেইবাগৰাকী বিষয়ববীয়া আছে, তেওঁলোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। কিয়নো এটা কথা ক'ব লাগিব, 2020 চনত লাইকা আৰু দদিয়াৰ দুখনকৈ বনগাঁৱে আচলতে দীৰ্ঘদিনে ধৰি পুনৰ সংস্থাপনৰ দাবীত আচলতে প্ৰতিবাদ সাব্যস্ত কৰিছিল, দিনে নিশাই প্ৰতিবাদ সাব্যস্ত কৰিছিল। তাৰ ফলশ্ৰুতিত, তাৰ পৰিপ্ৰেক্ষিতত 2021 চনত লাইকাবাসীক পুনৰ সংস্থাপনৰ কাৰণে ভূমি আবণ্টন দিছিল, কিন্তু সেই ভূমি আবণ্টনৰ পৰা আজি বঞ্চিত হৈ আছে লাইকাবাসীয়ে। গতিকে আমি পোনে পোনে তেওঁলোকৰ সৈতে কথা পাতিব বিচাৰিছোঁ। তাৰ পূৰ্বে ইয়াৰ সামগ্ৰিক পৰিৱেশ, বৰ্তমানৰ সামগ্ৰিক পৰিৱেশ কেমেৰা পাৰ্চন সতীৰ্থক মই দেখুৱাবলৈ অনুৰোধ কৰিম যে কেনে আছে, কেনেকুৱা এটা পৰিৱেশত আচলতে ইয়াৰ অৱস্থিতি যদি আমি ক'বলৈ যাওঁ, অৱস্থিতিৰ কথা যদি আমি বৰ্ণনা কৰিবলৈ যাওঁ, তেতিয়াহ'লে লাইকাৰ চাৰিওফালে আচলতে নদীয়ে নদী। এফালে যদি ব্ৰহ্মপুত্ৰ, আনফালে ড্ৰেবু নদী, এফালে যদি চিয়াং, আনফালে কিন্তু দিবাং নদীয়ে আগুৰি আছে। এক কথাত ক'বলৈ গ'লে মাজুলী সদৃশ নদী দ্বীপৰ দৰে এই লাইকাই বৰ্তমানেও আচলতে এক হাহাকাৰৰ পৰিস্থিতিৰ মাজত তেওঁলোকে জীৱন জীৱিকা অব্যাহত ৰাখিবলগীয়া হৈছে। এই মুহূৰ্তত মোৰ সৈতে উপস্থিত আছে এই লাইকাৰ গাঁওবুঢ়া তথা গাঁও প্ৰধান মহোদয়। তেখেতৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম বৰ্তমান সময়ত যিহেতু তেখেতে বহুবাৰ লাইকাৰ পুনৰ সংস্থাপনৰ বিষয়ৰ সন্দৰ্ভত জিলা আয়ুক্তৰ সৈতে, জিলা প্ৰশাসনৰ সৈতে কেইবাবাৰো আচলতে বাৰ্তালাপ কৰিছে। পোনে পোনে মই তেখেতৰ ওচৰলৈ যাব বিচাৰিছোঁ। লাইকাবাসীৰ পুনৰ সংস্থাপনৰ বিষয়টো আচলতে 2020 চনৰ যিটো সংগ্ৰাম কৰিছিলে, তাৰ ফলশ্ৰুতিত আচলতে অসম চৰকাৰৰ পৰা কেন্দ্ৰীয় চৰকাৰলৈ গ'ল, প্ৰপ'জেলটো গ'ল। তাৰপিছত ভূমি আবণ্টনৰ সংস্থাপনৰ কাৰণে ভূমি আবণ্টনৰ কাৰণে যুঁজা প্ৰস্তুতি চলাইছিলে। সেই বিষয়টো বৰ্তমান সময়ত কেনেকুৱা পৰ্যায়ত আছে, কি হ'ল তাৰমানে সেই বিষয়টো? হয়, মই লাইকা বনগাঁও গাঁওবুঢ়া শ্ৰী ৰমাকান্ত পেগু। আজি ইয়াত সংবাদ মাধ্যমৰ কিছু লোক আহিছে মোৰ ওচৰলৈ। লাইকাৰ পুনৰ সংস্থাপনৰ প্ৰক্ৰিয়া সম্পৰ্কত তেওঁলোকে মোৰ পৰা জানিব বিচাৰিছে। সেই সম্পৰ্কে মই বহলভাৱে ক'বলৈ সাজু হৈছোঁ। 2020 চনৰ ডিচেম্বৰ মাহৰ পৰাই লাইকা অঞ্চলৰ পুনৰ সংস্থাপনৰ কাৰণে, ৰাইজৰ পুনৰ সংস্থাপনৰ কাৰণে যিটো অবিৰাম আন্দোলন আমি চলাই গৈছিলোঁ, আমাৰ জাতীয় সংগঠন TMPK, মিমাক কাবাং, মিচিং আগম কাবাং সকলোৰ প্ৰক্ৰিয়াত সকলো লগ হৈ আমি জিলা আয়ুক্তৰ কাৰ্যালয়ত সমীপৰ চৰকাৰী ভূমিত আমি তাত ধৰ্ণা কাৰ্যসূচী পালন কৰি আহিছিলোঁ। সেই আন্দোলনৰ পৰিপ্ৰেক্ষিতত, সেই দাবীৰ পৰিপ্ৰেক্ষিতত 2020 চনৰ ডিগবৈ সংমণ্ডলৰ পাহাৰপুৰ আৰু নাম্পাই টাপু অঞ্চলত সংস্থাপন দিবৰ কাৰণে আমাৰ অসম চৰকাৰে, অসমৰ জনপ্ৰিয় BJP চৰকাৰখনে কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছিল। সেই পত্ৰ অনুপাতে 2021 চনতে তেওঁলোকে কেন্দ্ৰীয় চৰকাৰৰ পৰা সেই নাম্পাই আৰু পাহাৰপুৰ অঞ্চলৰ যিটো ঠাইত আমাক পুনৰ সংস্থাপিত কৰিব লাগে, সেই ঠাই দুখনৰ অনুমোদন পাইছিল। কিন্তু তেনে ক্ষেত্ৰত 2021 আৰু 23 চনৰ ভিতৰত লাইকাৰ 160টা পৰিয়ালক পূৰ্ণভাৱে সংস্থাপিত কৰিব পাৰিলে। তাৰপিছত এতিয়া ৰৈ গ'লগৈ
412টা পৰিয়াল লাইকা অঞ্চলতেই তেওঁলোক নেক্সট হেৰিলৈকে বাট চাই আছে, কেতিয়া আমাৰ সংস্থাপন হ'ব, ৰাইজে বাট চাই আছে। তেনে ক্ষেত্ৰত আমি অহৰহ জিলা উপায়ুক্ত, মুখ্যমন্ত্ৰী, অসম MLA বিভিন্নজনৰ লগত বাৰ্তালাপ কৰিও আমি একো সুফল পোৱা নগ'ল। তেনে ক্ষেত্ৰত এতিয়া বৰ্তমান শদিয়া সমষ্টিত আমাৰ কাৰণে পুনৰ সংস্থাপনৰ কাৰণে চৰকাৰে যুঁজা চলাব লগা হৈছে বুলি কৈছে। পাহাৰপুৰ অঞ্চলটো একেবাৰে মানে অশান্ত অঞ্চল বুলি ঘোষণা কৰিছে চৰকাৰখনে। তেওঁলোকে চৰকাৰৰ ফালৰ পৰা কোনো এটা নিৰ্দেশনা দিব পৰা নাই। স্থানীয় DC চম কি পাল তেওঁ কৈছে ওপৰৰ পৰা আমি একো নিৰ্দেশনা পোৱা নাই, সেইকাৰণে আপোনালোকক পাহাৰপুৰ জেগাটোত সংস্থাপিত কৰিব পৰা নাই। যদি ওপৰৰ পৰা, যদি মিনিষ্টাৰ লেভেলৰ পৰা যদি নিৰ্দেশনা পাওঁ, আমি আপোনালোকক 2 এদিনৰ ভিতৰত সংস্থাপিত কৰিব পাৰিম বুলি তেওঁ কথা দিছিলে। কিন্তু সেয়া হৈ নুঠিল। জিলা উপায়ুক্তই ক'লে পাহাৰপুৰ অঞ্চলটো অতিশয় অশান্ত অঞ্চল, তাত নগাৰ অধ্যুষিত এলেকা। তেনে ক্ষেত্ৰত আপোনালোকৰ ভৱিষ্যতে তাত থাকি আপোনালোকে অসুবিধা পাব। তেনে ক্ষেত্ৰত আমাৰ চৰকাৰী মাটি, শদিয়া চাব ডিভিজনৰ চৰকাৰী মাটিত আমি তাত সংস্থাপন দিবৰ কাৰণে আমি যুঁজা চলাই আছোঁ। বাকী 412টা পৰিয়ালৰ সংস্থাপন আমি নিশ্চয় কৰিম বুলি আয়ুক্ত মহোদয়ে আমাক আশ্বাস দিছে। কিন্তু আজিলৈকে 412টা পৰিয়ালৰ এটা পৰিয়ালো আমাক সংস্থাপিত এতিয়ালৈকে কৰিব পৰা নাই। সেই ক্ষেত্ৰত আমি লাইকাবাসী ৰাইজ খুবেই দুখিত। বাৰ বাৰ চৰকাৰক আমি অনুৰোধ কৰোঁ যে আমাৰ এই হেৰিলৈ চাই পেলাই গৰাখহনীয়া, বছৰি হোৱা বানপানী, চিয়াং নদীৰ যিটো প্ৰকোপ, সেইটোৰ পৰা হাত সাৰিবৰ কাৰণে আমি সদায় অহৰহ তেওঁলোকৰ লগত, স্থানীয় প্ৰশাসনৰ লগত, তাৰপিছত মন্ত্ৰী মহোদয়সকলৰ লগত যোগাযোগ কৰিয়ে থাকোঁ। কিন্তু আজিলৈকে আমি সুফল পোৱা নাই। আজি 4টা বছৰে পাৰ হ'ল অনুমোদন পোৱা যিডোখৰ ঠাই, তাত এঠাইত কিন্তু জাগুন নামফা অঞ্চলত কিন্তু এটা ঠাইত 72 হেক্টৰ মাটিত 160টা পৰিয়ালক পুনৰ সংস্থাপন দিবলৈ তেওঁলোক সমৰ্থ হ'ল। কিবা আহ্বান থাকিব নেকি অসম চৰকাৰখনলৈ? যিহেতু মানে তেওঁলোকে আশ্বাসৰ মানে প্ৰতিশ্ৰুতি দি আছে। আজি 4টাকৈ বছৰ অতিক্ৰম কৰিলে। এনেকৈ যদি থাকে, চিয়াং নদীৰ প্ৰকোপ, বানৰ সময়ত আচলতে প্ৰতি বছৰে বানৰ কবলত পৰি আহিছে, আপোনালোকে মানে কি জনাব? তেনে ক্ষেত্ৰত আমি কি জনাম? আমি ভাবিছোঁ কি, যদি আমাক সংস্থাপনটো দিব নোৱাৰে, তেতিয়া চৰকাৰখনে ইয়াৰ প্ৰতিটো পৰিয়ালক 50 লাখ টকাকৈ যদি আবণ্টন দিয়ে, তেতিয়াহ'লে আমি স্বেচ্ছাৰে এই ঠাই এৰি দিম। এই ডিব্ৰু চৈখোৱা অভয়াৰণ্যখনক খালী কৰি দিম আমি। হয়, নিশ্চয়কৈ ক'ব লাগিব, এয়া হৈছে লাইকাৰ গাঁওবুঢ়াৰ ভাষ্য। তেওঁ যথেষ্টখিনি গুৰুত্বপূৰ্ণ কথা আমাৰ সংবাদ মাধ্যমৰ জৰিয়তে ব্যক্ত কৰিছে, প্ৰকাশ কৰিছে। এই মুহূৰ্তত যিহেতু কেইবাগৰাকী এই স্থানৰ বিষয়ববীয়া আছে, বিশেষকৈ লাইকাৰ পুনৰ সংস্থাপন দাবী সমিতিৰ সভাপতি ডাঙৰীয়া আমাৰ সৈতে উপস্থিত আছে। প্ৰথমতে আপোনাৰ পৰা জানিব বিচাৰিছোঁ, লাইকাৰ পুনৰ সংস্থাপনৰ দাবীত, ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ সংৰক্ষণৰ দাবীত আপোনালোকে দীৰ্ঘদিনীয়া আচলতে সংগ্ৰাম চলাই আহিছে। তাৰ ফলশ্ৰুতিত আমি জানিব পাৰিছোঁ 2021 চনত আচলতে ভূমি আবণ্টন দিছিলে আপোনালোকক সংস্থাপনৰ কাৰণে, কিন্তু সেই আবণ্টনৰ পৰা আজি বঞ্চিত হৈ আছে। কিন্তু এটা কথা ক'ব লাগিব, তাৰেই এইখিনি পৰিয়াল, প্ৰায় 160টাকৈ পৰিয়াল জাগুনৰ নামফাইৰ টাপু নামৰ ঠাইত সংস্থাপন দিছে। আজিও কিন্তু সম্পূৰ্ণ সংস্থাপন দিয়া নাই। কি ক'ব? হয়, নিশ্চয়। আজি 2020 চনৰ পৰা আদি কৰি আজি 2025 চনলৈকে লাইকাই পুনৰ সংস্থাপনৰ সন্দৰ্ভত বাৰম্বাৰ চৰকাৰক অৱগত কৰি আহিছে। চৰকাৰে কিন্তু সম্পূৰ্ণভাৱে সংস্থাপন দিব পৰা নাই। মুঠতে আমাৰ 572 পৰিয়াল আছে, মানে 572টা ফেমিলি আছে। তাৰপাছত 160 ফেমিলি ইতিমধ্যে সংস্থাপন কৰা হৈছে, কিন্তু সম্পূৰ্ণভাৱে সংস্থাপন কৰিব পৰা নাই। বাকী পৰিয়ালসমূহক অনধিপলমে ভাল এটা জেগাত, ভাল এটা ঠাইত, মানে ওখ ভেটিত সংস্থাপন দিবৰ বাবে চৰকাৰক বাৰম্বাৰ আমি অৱগত কৰি আহিছোঁ। আৰু এই মাহৰ ভিতৰত চৰকাৰে আমাক অনধিপলমে সংস্থাপনৰ ব্যৱস্থা কৰি দিবলৈ
চৰকাৰক অৱগত কৰিছোঁ। কিমান বৰ্তমান সময়ত যদি আমি কওঁ কিমানটা পৰিয়ালে সংস্থাপনৰ বঞ্চিত হৈ আছে? এতিয়া আমাৰ 572 পৰিয়ালৰ পাছত 160 ফেমিলি সংস্থাপন কৰা হৈছে। 412টা ফেমিলি আমাৰ এতিয়া ইয়াতে ভুক্তভোগী হৈ আছে। কি ক'ব, যিহেতু কাইলৈ পৰহিলৈ বানপানী আহি আছে, বানপানী হ'ব আৰু পদূলিমুখত নদীকেইখন গৰাখহনীয়াৰ বৃদ্ধি হৈছে। বানপানীতো প্ৰতি বছৰে আপোনালোকে হাহাকাৰৰ পৰিস্থিতিৰ সন্মুখীন হৈ আহিছেই। গতিকে তেনে ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিতে কেৱল আপোনালোকে অটল থাকিব, তেওঁলোকৰ প্ৰতিশ্ৰুতিৰ কাৰণে আপোনালোকে আশা কৰি থাকিব নে অন্য পন্থা ল'ব? আপোনালোকে চাইছে যে লাইকাৰ পৰিৱেশৰ পৰিস্থিতিসমূহ যে প্ৰতিটো বছৰে আমাক এনেকৈ বানে বৰ অসুবিধাত জুৰুলা কৰি পেলায়। চৰকাৰে আমাক প্ৰতিশ্ৰুতি দিছে যে আপোনালোকক বা আমাক লাইকাবাসীক সোনকালে সংস্থাপন দিব, কিন্তু আজিলৈকে দিব পৰা নাই। কিন্তু ইমানেই আমাৰ অনুৰোধ যে পুনৰ সংস্থাপন দাবী কমিটি হৈ য'তে দিয়ক, ভাল ঠাইত আমাক মাতি দিয়ক, য'তে হওক আমাক সংস্থাপন ভাল এটা জেগাত সংস্থাপন কৰক, তাকে চৰকাৰক আমি কামনা কৰিছোঁ। হয়, ধন্যবাদ জনাইছোঁ। ক'ব লাগিব যে জাতি মাটি ভেটিৰ কথা কোৱা এই বিজেপি নেতৃত্বাধীন চৰকাৰখনে আচলতে আজি এই অসমৰ অন্যতম খিলঞ্জীয়া ভূমিপুত্ৰ মিচিং জনগোষ্ঠীসকলৰ যি দুৰ্বাসনা, এই দুখৰ প্ৰতি তেওঁলোকৰ কোনো ধৰণৰ আচলতে গুৰুত্ব নাই। সেইকাৰণে হয়তো আজিও তেওঁলোকে সংস্থাপনৰ পৰা বঞ্চিত হৈ আহিবলগীয়া হৈছে। উন্নয়নৰ গংগা বোৱাৰ কথা কয়, কিন্তু ইয়াত উন্নয়নৰ গংগা বোৱা নাই, তাৰ বিপৰীতে বৈছে চকুলোৰ আচলতে চিয়াং দিবাং ব্ৰহ্মপুত্ৰৰ ডিবু নদী বৈ গৈছে। গতিকে আমি এইখিনি মুহূৰ্তত আৰু কেইবাগৰাকী বিষয়ববীয়া আছে, তেওঁলোকৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম। দাদা, আপোনাৰ ওচৰলৈ আহিছোঁ। শেহতীয়াকৈ জানিব পৰা মতে আপুনি জিলা আয়ুক্তৰ বাৰ্তালাপ কৰিছিলে। এই দাবীৰ আপোনালোকৰ যি দাবী আছিলে, দাবীৰ সম্পৰ্কত কেনেধৰণে আচলতে কথা বতৰাবোৰ আপুনি লাভ কৰিছে অকণমান? হয়, মানে মাটি বাৰীৰ ক্ষেত্ৰত আমাক মানে এনেকুৱা কৈ আছিলে মানে ডিচি ছাৰে, তেতিয়া আমাক মানে আমাৰ কাৰণে মাটি চফা কৰি আছোঁ, আপোনালোকক সোনকালে পুনৰ সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিম। আৰু এই কথা এতিয়ালৈ মানে মুখতে দি আছে, কিন্তু কাৰ্যকৰী হোৱা নাই। তো গতিকে মানে আপোনালোকৰ এই মিডিয়াৰ জৰিয়তে মানে সোনকালে দিবলৈ মই অনুৰোধ জনাইছোঁ। হয়, বৰ্তমান আচলতে কেনেকুৱা পৰিৱেশত আছে আপোনালোকে? ইয়াত কোনো ধৰণৰ স্বাস্থ্য আমাৰ চকুত পৰিলক্ষিত হোৱা নাই, কোনো ধৰণৰ মেডিকেল নাই, কোনো ধৰণৰ আচলতে এখন ঔষধালয়ো ইয়াত ঔষধৰ দোকানো নাই, আৰু শিক্ষা ব্যৱস্থাটো সমাজ ব্যৱস্থাৰ বিষয়ে আপোনাৰ পৰা অকণমান জানিব বিচাৰিম। ইয়াততো সমস্যাৰ বুলি ক'লে মানে এইবোৰে সমস্যা আছে। ইয়াত এইবোৰে সমস্যা মানে কৈ মানে শেষ নহয়। কিন্তু তথাপিও আপুনি যি সুধিছে এইবিলাকক মই দুই এষাৰ কৈ দিম। আমাৰ সমস্যা হৈছে মানে আমিতো খেতি বাতি কৰা মানুহ, প্ৰথমতে খেতি বাতি কৰা মানুহ, আমি খেতি কৰি খোৱা মানুহ। এতিয়া খেতি মাটি চব ব্ৰহ্মপুত্ৰৰ বুকুত যা গ'ল। আৰু শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আমাৰ শিক্ষা আপোনাৰ স্কুল আছে, দেখিছে আপুনি নিশ্চয় গৈ। স্কুলৰ অৱস্থা একেবাৰে বেয়া, মানে প্ৰতি বছৰে জুৰুলা কৰে বানপানীয়ে। আৰু বানপানী ইয়াততো আপোনাক কৈছোঁ, এই মিডিয়াৰ জৰিয়তে ইয়াত ছমাহ পানী থাকে, ছমাহ মানে বালুৰ ওপৰতে থাকে, মানে এনেকুৱা অৱস্থা। আৰু ল'ৰা ছোৱালীবিলাক পঢ়িবলৈ অসুবিধা, আৰু টিচাৰ থাকিবলৈ অসুবিধা, কাৰণ তথাপিও মানে চলাই থাকে আৰু স্কুলবিলাক। তাৰপৰা স্বাস্থ্যকেন্দ্ৰ বুলিবলৈ ইয়াত সকলোলৈ নাই। যি বেমাৰ পৰে কিছুমানে ইয়াতে মৃত্যু সাৱটি ল'বলগীয়া হয়। আৰু নহ'লে আমি ইয়াৰ পৰা নাও দি 14 কিলোমিটাৰ নাও মাৰি গৈ তিনিচুকীয়া পাব লাগে। তিনিচুকীয়াত গৈ পাওঁতে কিছুমানে তাতে দুখ মৰি যায়, আৰু কিছুমানতে বাচি যায়। কিন্তু ইয়াত বৰ প্ৰব্লেমটো হ'লে মানে বহুত প্ৰব্লেম, মানে অসুবিধা আৰু এমাহৰ পাছত পানী আহিবই। 4 বছৰ আগত যি ব্ৰহ্মপুত্ৰ আছিলে 4 কিলোমিটাৰ আঁতৰত আছিল, আজি একদম নিচেই গড়ৰ কাষত আহি গ'ল। তো মানে এইটো কাৰণে মই সেইটোৱে ক'ব বিচাৰিছোঁ চৰকাৰক, আমাক মাটি দিবলৈ হ'লে অতি সোনকালে দিয়ক, নহ'লে অস্তিত্ব বৰ মানে বেয়া অৱস্থা হৈ গৈ আছে। আৰু আমাৰ এনেকুৱা অৱস্থা হ'লে মানে দিনে নিশাই খোৱা নোখোৱাকৈ থাকিবলগীয়া হয়, বৰ প্ৰব্লেম আমাৰ। তো ইয়াত যি সমস্যা, এই সমস্যাবিলাককতো চৰকাৰে দেখি নাপায়। যিবিলাক ভুক্তভোগী সেইবিলাকে দেখি পায়, বুজি পায়।
গতিকে মই আপোনালোকৰ এই মিডিয়াৰ জৰিয়তে চৰকাৰক ইয়াৰ পৰা সংস্থাপন কৰিবলৈ দাবী জনালোঁ। হয়, আৰু বৰ্তমান সময়ত কেনেদৰে চলি আছে, কেনেদৰে আচলতে কি কাৰ্যৰ লগত জড়িত হৈ চলি আছে মানুহখিনি? জীৱিকা নিৰ্বাহ বুলিবলৈতো একোৱেই নাই ইয়াত। হয়, খেতি বাতিটো নাই। হয়, আৰু হাজিৰা কৰিবলৈ এটা টাউনো ওচৰ নহয়। হয়, মানুহবিলাক মানে যেনেকা চলিছে মানে নিজৰ নিজৰ ঘৰৰ প্ৰব্লেম, নিজৰ নিজৰ শাৰীৰিক প্ৰব্লেম থাকে মানুহৰ। এই প্ৰব্লেমবিলাকক মানে সামৰিব নোৱাৰোঁ, কিন্তু যি ধৰণে চলি আছে ইয়াততো বহুত কষ্টৰে চলি আছে। আৰু এনেকুৱা কষ্টৰ মানুহ আৰু ইয়াত মানে অসমৰ মানে ভাৰতৰ ভিতৰত কিছুমানে হয়তো মাছ মাৰি চলি আছে, কিছুমানটো মাছ মাৰি। এইটো মাছ মাৰাটো মানে আনফালে ডিব্ৰু চৈখোৱা তাততো ফৰেষ্টাৰ সোমাবই নিদিয়ে, আনফালে ব্ৰহ্মপুত্ৰতো মাছ মাৰিবই নোৱাৰি। তেনেকুৱা অৱস্থাত চলি আছে আৰু। হয় 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 হয়, ধন্যবাদ জনাইছোঁ। এয়া আছিল ভুক্তভোগীসকলৰ ভাষ্য। তেওঁলোকে ইতিমধ্যে উল্লেখ কৰিছে, তেওঁলোকে বাৰম্বাৰ এটা কথাই আচলতে এটা কথাতেই অটল হৈ আছে, আৰু সেই কথাটো হৈছে সেই প্ৰাপ্যটো ন্যায্য প্ৰাপ্তিৰ যি দাবী, সেই দাবী হৈছে তেওঁলোকক মাত্ৰ এডোখৰ মাটি লাগে, তেওঁলোকক মাত্ৰ সংস্থাপন লাগে। গতিকে আমি এইখিনি মুহূৰ্তত আমি এই সংবাদ মাধ্যমৰ জৰিয়তে, দি নৰ্থ ইষ্ট ভইচৰ জৰিয়তে আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক। তেওঁ যিহেতু উন্নয়নৰ কথা কয়, তেওঁ যিহেতু অসমৰ খিলঞ্জীয়াৰ কথা তেওঁ বিভিন্ন সময়ত আচলতে সংবাদ মাধ্যমত আচলতে প্ৰকাশ কৰি আহিছে। গতিকে এইসকল খিলঞ্জীয়াৰ কথা যাতে ভাবক, এইসকল খিলঞ্জীয়াক যাতে সংস্থাপন দিয়ে, তাৰ কাৰণে আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। সমান্তৰালকৈ আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ উত্তৰ পূৰ্বাঞ্চলৰ এগৰাকী অনন্য কণ্ঠৰূপে আচলতে অভিহিত কৰি আহিছে বিভিন্ন সময়ত, তথা বিৰোধী দলৰ উপদলপতি গৌৰৱ গগৈ ডাঙৰীয়াক আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। তাৰ সমান্তৰালকৈ আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ অসমৰ জননেতা হিচাপে পৰিচিত অখিল গগৈ ডাঙৰীয়াক। অখিল গগৈ ডাঙৰীয়াই যিহেতু বিভিন্ন সময়ত, বিগত সময়ছোৱাত অসমৰ প্ৰতিটো সমস্যাই বিধানসভাৰ মজিয়াত আচলতে তেওঁ সজোৰে উত্থাপন কৰি আহিছে। গতিকে অখিল গগৈ ডাঙৰীয়াই যাতে এই মিচিং জনগোষ্ঠীসকলৰ, অসমৰ অন্যতম ভূমিপুত্ৰসকলৰ যি আচলতে দুৰ্দশা, এই দুৰ্দশাসমূহ যাতে বিধানসভাৰ মজিয়াত তুলি ধৰে, আৰু তাৰ জৰিয়তে যাতে অসম চৰকাৰে বা কেন্দ্ৰীয় চৰকাৰে হ'লেও এইসকল দুৰ্ভগীয়া পৰিয়ালক সংস্থাপন দিয়াৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰে। এইখিনি মুহূৰ্তত আমি ইয়াৰ সামগ্ৰিক পৰিৱেশ কিছু পুনৰবাৰ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইখন হৈছে এখন নদী, আৰু এই নদীখন নাম হৈছে চিয়াং নদী, আৰু একেবাৰে আচলতে পদূলিৰ মুখত আছে। লাইকাৰ দুইফালে আচলতে লাইকাৰ বহু পৰিয়ালে বসতি স্থাপন কৰি আছে, বসবাস কৰি আহিছে। আৰু লাইকাৰ বৰ্তমানৰ যি ঠিকনা, এই ঠিকনা আজিৰ পৰা 4-5 বছৰ পূৰ্বে কিন্তু অন্য এটা স্থানত আছিল। কিন্তু কালান্তৰ প্ৰাকৃতিক পৰিৱেশৰ যি আচলতে লীলা, এই ধ্বংসৰ লীলাৰ বলি হোৱাৰ ফলতেই আচলতে পুনৰ তেওঁলোকে ঠাই সলনি কৰি আহিছে। আৰু এনেদৰে যদি ঠাই সলনি কৰি থাকিবলগীয়া হয়, তেতিয়াহ'লে নিশ্চয়কৈ ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ বিৰূপ প্ৰভাৱ পৰিব। আৰু এটা কথা ক'ব লাগিব, এখন ৰিজাৰ্ভ ফৰেষ্টত বা এখন জংঘলত সাধাৰণভাৱে যদি আমি চাবলৈ যাওঁ, সাধাৰণভাৱে আচলতে জীৱ জন্তু বা ইয়াত যিসমূহ আচলতে সম্পদ, সেই সম্পদসমূহে ইয়াত থাকে। কিন্তু তাৰ বিপৰীতে মানুহে এনেদৰে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। এইটো ইয়াৰ নিচিনা হয়তো অসমত কোনো ডাঙৰ দুখৰ কথা হ'ব নোৱাৰে। গতিকে ইয়াৰ জৰিয়তে আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ সংশ্লিষ্ট কৰ্তৃপক্ষই যাতে অতি শীঘ্ৰেই এইসকল দুৰ্দশাগ্ৰস্ত পৰিয়ালক যাতে সংস্থাপন দিয়ে, আৰু সংস্থাপন দি তেওঁলোকৰ যি ন্যায্য দাবী, সেই ন্যায্য দাবী যাতে তেওঁলোকে সমাধান কৰি এইসকল পৰিয়ালক যাতে পুনৰ আচলতে জীৱন নিৰ্বাহ কৰিবৰ কাৰণে তেওঁলোকে এটা পদক্ষেপ গ্ৰহণ কৰে। আৰু বহু প্ৰজন্মই আচলতে এই ঠাইত মৃত্যুবৰণ কৰিছে, কিন্তু অনাগত আহিবলগীয়া প্ৰজন্মৰ কথা চিন্তা কৰি হ'লেও আচলতে এইখন চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিব বুলি আমি আশা কৰিছোঁ। ইমান পৰে আপোনালোকে দি নৰ্থ ইষ্ট ভইচৰ জৰিয়তে লাইকাৰ সামগ্ৰিক পৰিৱেশৰ বিষয়ে, লাইকাৰ বিভিন্ন অভিযোগৰ সম্পৰ্কে আপোনালোকে জানিবলৈ সক্ষম হ'ল। আমি এইখিনি মুহূৰ্তত আশা কৰিছোঁ, লগতে এটা অনুৰোধ কৰিছোঁ যে অসমৰ মুখ্যমন্ত্ৰীৰ কাণত পৰাকৈ আপোনালোকে এই বাতৰিটো সৰ্বত্ৰে আচলতে প্ৰচাৰ কৰাৰ ক্ষেত্ৰত আপোনালোকে অকণমান হ'লেও, কিঞ্চিতমান হ'লেও যাতে ভূমিকা গ্ৰহণ কৰে, যাৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীৰ কাণত পৰে, আৰু তাৰ পাছতে তেওঁ যাতে বিশেষ পদক্ষেপ গ্ৰহণ কৰে।
ভিডিঅ' জাৰ্নেলিষ্ট প্ৰাঞ্জলৰ সৈতে মই পাপুল গগৈ, দ্য নৰ্থ ইষ্ট ভইচ।